Hi everyone, আমি আজি এটা বাৰ্থডে পাৰ্টি এটেন্ড কৰিবলৈ আহিলোঁ। এয়া মোৰ লগত অৰ্চনাও আহিছে। অৰ্চনা মোৰ ভণ্টি হয় আৰু এই যে দেখিছে কণমানি ছোৱালীজনী, তাই আজি জন্মদিনত আমাক যেহেতু নিমন্ত্ৰণ জনালে, সেইকাৰণে আমি নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহি তেওঁলোকৰ ঘৰত আহি উপস্থিত হৈ গ'লোঁ। আৰু এতিয়া আমি খুব ভাল সময়তে পাইছোঁহি, দেখিছেনে? কেক কাটিবৰ সময়তে আমি পাই গৈছোঁহি আৰু কেক কটাৰ সময়ত বহুত মানুহ আহিলে, তেওঁলোকৰ ওচৰে পাজৰে হয় ঘৰৰ সম্বন্ধীয় আৰু লগতে আমাৰ বেটীৰ লগত আৰু দুজন ফ্ৰেণ্ডো আহিছে আৰু এতিয়া কেক কাটিব হৈ গ'ল। আৰু এতিয়া আমি সকলোৱে খোৱা বোৱা কৰি ল'লোঁ আৰু এয়া হৈছে দিব্যাংগনা দদাই। তেওঁ ইমান ধুনীয়াকৈ গাইছে, ছিংগাৰো পাত্তা নাপাব, গম পাইছেনে? আৰু এয়া হৈছে দিব্যাংগনা আইতাইক আৰু এফালে দৌতিয়েক। তেওঁ অকণমান অসুস্থ কাৰণে তেওঁ লাহে লাহে খোজকাঢ়ি আহিছে আৰু এতিয়া আমি জোৰ জবজ কৰি আমাৰ দিব্যাংগনা আইতাইক, অৰ্থাৎ আমাৰ সকলোৱে মা, তেওঁ অকণমান নচোৱালোঁ। তাৰপিছতে আমি সকলোৱে ফূৰ্তি কৰি মেলি ঘৰা ঘৰি গুচি আহিলোঁ।